নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RJ ষ্টাডি পইণ্টলৈ। মই শ্ৰী ৰাজীৱ দাস আৰু আপোনালোকৰ মাজলৈ লৈছোঁ বিভিন্ন ধৰণৰ জিকেৰ অনলাইনৰ কুৱেশ্যনসমূহ। আজি প্ৰথম প্ৰশ্নটো হ'ল, ভাৰতত প্ৰথম ডাক টিকট কেতিয়া প্ৰচলন কৰা হৈছিল? ভাৰতত প্ৰথমবাৰ ডাক টিকট প্ৰচলন কৰা হৈছিল 1854 চনত। পোষ্ট অফিচ এক্ট যেতিয়া পাৰিত কৰা হয় তেতিয়াৰ পৰা ডাক টিকট প্ৰচলন আৰম্ভ হয়। আৰু ডাক টিকট প্ৰচলন কৰাৰ সময়ত ভাৰতৰ যিজন ব্ৰিটিছৰ শাসক আছিল সেই শাসকজন আছিল লৰ্ড ডেলহাউচি। দ্বিতীয় প্ৰশ্নটো হ'ল, চিভিল ছাৰ্ভিচ এক্সামত উত্তীৰ্ণ হোৱা প্ৰথম ভাৰতীয় কোন? চিভিল ছাৰ্ভিচ এক্সামত উত্তীৰ্ণ হোৱা প্ৰথম ভাৰতীয়জন আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ, যিজন লণ্ডনত চিভিল ছাৰ্ভিচ এক্সামত উত্তীৰ্ণ সফল হৈছিল। ভাৰতত প্ৰথমবাৰ চিভিল ছাৰ্ভিচ এক্সাম ক'ত আৰু কেতিয়া আয়োজন কৰা হৈছিল? ভাৰতত প্ৰথমবাৰ চিভিল ছাৰ্ভিচ এক্সাম আয়োজন কৰা হৈছিল 1922 চনত এলাহাবাদত। ব্ৰিটিছ সম্ৰাটৰ অধীনত নিযুক্ত ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? ব্ৰিটিছ সম্ৰাটৰ অধীনত নিযুক্ত ভাৰতৰ প্ৰথম ভাইচৰয় আছিল লৰ্ড কেনিং। ভাৰতত প্ৰথমবাৰ জনগণনা কেতিয়া কৰা হয়? ভাৰতত প্ৰথমবাৰৰ বাবে জনগণনা কৰাইছিল 1872 চনত। তেতিয়া ব্ৰিটিছৰ শাসক আছিল ভাৰতত লৰ্ড মেয়'। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ স্থাপনা কেতিয়া কৰা হৈছিল? ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ স্থাপনা কৰা হৈছিল ডিচেম্বৰ 28, 1885 চনত, যি সময়ত অধ্যক্ষতা কৰিছিল কোনে? এ হিউমে। ভাৰত আফগানিস্তানৰ মাজত যিডাল সীমাৰেখা আছে, সীমাৰেখাডালৰ নাম কি? দুৰন্ত ৰেখা। বাংগাল বিভাজন কেতিয়া কৰা হৈছিল? বাংগাল বিভাজন হৈছিল 1905 চনত। মুছলিম লীগৰ স্থাপনা কেতিয়া কৰা হৈছিল? মুছলিম লীগৰ স্থাপনা কৰা হৈছিল 1906 চনত। কাৰ দ্বাৰা কৰা হৈছিল মুছলিম লীগৰ স্থাপনা? আগা খাঁ আৰু ছলিমুল্লাহ খাঁৰ দ্বাৰা এই মুছলিম লীগ গঠন কৰা হৈছিল। প্ৰথম বিশ্বযুদ্ধ আৰম্ভ কেতিয়া হৈছিল? প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনৰ 28 জুলাইৰ পৰা। ৰুলেট এক্ট কেতিয়া পাৰিত কৰা হৈছিল? ৰুলেট এক্ট পাৰিত কৰা হৈছিল 1919 চনত। ৰুলেট এক্ট এটা এনেকুৱা এক্ট আছিলে যিটো এক্টৰ দ্বাৰা ভাৰতৰ যিখিনি আন্দোলনকাৰী আছিলে আন্দোলনখিনি দমাই ৰাখিব পাৰিছিল। অৰ্থাৎ এই এক্টৰ দ্বাৰা ভাৰতৰ যিকোনো আন্দোলনকাৰী কোনো কোৰ্টৰ বিচাৰ নোহোৱাকৈ ডাইৰেক্ট জেললৈ প্ৰেৰণ কৰিব পাৰিছিল ব্ৰিটিছসকলে। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ গঠন কেতিয়া কৰা হৈছিল? ভাৰতীয় কমিউনিষ্ট পাৰ্টি গঠন কৰা হৈছিল 1901 চনত। কাৰ দ্বাৰা কৰা হৈছিল? এম.এন. ৰায়ৰ দ্বাৰা। চৌৰি চৌৰা কাণ্ড কেতিয়া ঘটিছিল? চৌৰি চৌৰা কাণ্ড ঘটিছিল 5 ফেব্ৰুৱাৰী 1922 চনত, যিটো সময়ত অসহযোগ আন্দোলন চলি আছিল। আৰু চৌৰি চৌৰা কাণ্ডৰ ঘটনাৰ ঠিক পিছৰ পৰাই মহাত্মা গান্ধীৰ যি অসহযোগ আন্দোলন আছিল এই অসহযোগ আন্দোলন উঠাই লয়। স্বৰাজ পাৰ্টি স্থাপনা কেতিয়া কৰা হৈছিল? স্বৰাজ পাৰ্টি স্থাপনা কৰা হৈছিল 1923 চনত, যি নেতৃত্ব প্ৰদান কৰিছিল চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে। চাইমন কমিশ্যন ভাৰতলৈ কেতিয়া? চাইমন কমিশ্যন ভাৰতলৈ কেতিয়া? 3 ফেব্ৰুৱাৰী 1928 চনত। প্ৰথম গোলমেজ সন্মিলন কেতিয়া কৰা হৈছিল? গোলমেজ সন্মিলন 3টা হয়, প্ৰথম, দ্বিতীয় আৰু তৃতীয়। প্ৰথম গোলমেজ সন্মিলন কৰা হৈছিল 12 নৱেম্বৰ 1930 চনত আৰু লণ্ডনত আছিল প্ৰথম গোলমেজ সন্মিলন। দ্বিতীয় গোলমেজ সন্মিলন কৰা হৈছিল 7 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 1 ডিচেম্বৰলৈকে চলিছিল দ্বিতীয় গোলমেজ সন্মিলন 1931 চনত। আৰু তৃতীয় গোলমেজ সন্মিলন কেতিয়া কৰা হৈছিল? 1932 চনত 17 নৱেম্বৰ আৰম্ভ কৰি 24 ডিচেম্বৰলৈকে চলিছিল তৃতীয় গোলমেজ সন্মিলন। এই তিনিওটা গোলমেজ সন্মিলনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় তিনিটা গোলমেজ যি সন্মিলন হৈছিল, তিনিটা গোলমেজ সন্মিলনত ভাগ লোৱা সময়ত ইংলেণ্ডৰ যিজন প্ৰধানমন্ত্ৰী আছিল সেই ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীজনৰ নাম হ'ল জেমছ ৰেমজে ডোনাল্ড। জেমছ ৰেমজে ডোনাল্ড আছিল তিনিওটাৰ গোলমেজ সন্মিলনৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী। ফাৰৱৰ্ড ব্লক নামৰ ব্লকৰ স্থাপনা কোনে কৰিছিল? ফাৰৱৰ্ড ব্লক নামৰ এটা সংগঠন আছিল, যিটো সংগঠন স্থাপন কৰিছিল সুভাষ চন্দ্ৰ বসুৰ স্বাধীনতাৰ সময়ত এই সংগঠন স্থাপন কৰা হয়। কেতিয়া কৰিছিল? 1 মে 1939 চনত। ক্ৰিপ্ছ মিছন ভাৰতলৈ কেতিয়া আহে? ক্ৰিপ্ছ মিছন ভাৰতলৈ কেতিয়া? মাৰ্চৰ 1942 চনৰ মাৰ্চ মাহত আহিছিল ক্ৰিপ্ছ মিছন। ক্ৰিপ্ছ মিছন এটা এনেকুৱা এটা সংগঠন আছিল, এটা মিছন আছিল যিটো মিছনৰ দ্বাৰা ভাৰতৰ যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিলে, যেতিয়া বিশ্বযুদ্ধ দ্বিতীয় চলি আছিলে, তেতিয়া ভাৰতৰ হৈ সহযোগ কৰিব পাৰে ব্ৰিটিছসকলৰ তৰফৰ পৰা এটা মিছন কৰিছিল, যিটো মিছনৰ নাম হৈছে ক্ৰিপ্ছ মিছন। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? ভাৰত ত্যাগ আন্দোলন হৈছিল 9 আগষ্ট 1942 চনত। ভাৰত ত্যাগ আন্দোলনৰ যি নেতৃত্ব দিছিল কোনে দিছিল? মহাত্মা গান্ধীয়ে। আৰু এই আন্দোলনতে মহাত্মা গান্ধীয়ে কৰৈয়া মৰো নাৰা লগাইছিল। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহে? কেবিনেট মিছন ভাৰতলৈ কেতিয়া? 1946 চনত। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন। আমাৰ সোণৰ বাংলা গীতটিৰ ৰচক কোন? আমাৰ সোণৰ বাংলা নামৰ গীতটিৰ ৰচক হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ, যি গীতটি এতিয়া বৰ্তমান বাংলাদেশৰ ৰাষ্ট্ৰগীত হিচাপে পৰিচিত। ভৱানী মন্দিৰ নামৰ কিতাপখন কোনে লিখিছিল? ভৱানী মন্দিৰ নামৰ কিতাপখন লিখিছিল ৱাৰীন্দ্ৰ কুমাৰ ঘোষে। এনি বেছেণ্ট ভাৰতলৈ কেতিয়া আহিছিল? এনি বেছেণ্ট ভাৰতলৈ কেতিয়া আহিছিল? 16 নৱেম্বৰ 1893। এনি বেছেণ্ট এজন লেখক আছিল, বক্তা আছিল আৰু মহিলাসকলৰ অধিকাৰীকো আছিল। ইয়াৰ লগতে তেওঁ
ভাৰত প্ৰেমীও আছিল। এনি বেছেণ্ট লণ্ডনত জন্ম হৈছিল যদিও তেওঁ ভাৰত প্ৰেমী আছিল। তেওঁ ভাৰতলৈ কেতিয়া আহিছিল? 16 নৱেম্বৰ 1893 চনত। ক্ষুদিৰাম বসুৰ ফাঁচি কেতিয়া হৈছিল? ক্ষুদিৰাম বসুৰ ফাঁচি হৈছিল 11 মে 1908 চনত। আৰু ভাৰতৰ যিসকল ক্ৰান্তিকাৰী আছিল, ক্ৰান্তিকাৰীৰ ভিতৰত আটাইতকৈ কম বয়সত ফাঁচি দিয়া এইজনে প্ৰথম ভাৰতীয় আছিল ক্ষুদিৰাম বসু। ব্ৰিটিছে কৈশৰে হিন্দ উপাধি কাক সন্মানিত কৰিছিল? ব্ৰিটিছে কৈশৰে হিন্দ বুলি কাক সন্মানিত কৰিছিল? যিটো উপাধিৰে সন্মানিত কৰিছিল, সেই উপাধি দিছিল কাক? মহাত্মা গান্ধীক 1915 চনত। কংগ্ৰেছৰ লক্ষ্ণৌ অধিৱেশন কেতিয়া হৈছিল? কংগ্ৰেছৰ লক্ষ্ণৌ অধিৱেশন হৈছিল 1916 চনত। মহাত্মা গান্ধীয়ে সাবৰমতী আশ্ৰমৰ স্থাপনা কেতিয়া কৰিছিল? মহাত্মা গান্ধীয়ে সাবৰমতী আশ্ৰমৰ স্থাপনা কৰিছিল 1916 চনত। আজি 30টা কুৱেশ্যন এয়াই আছিলে। যদি ছেশ্যনটো ভাল লাগিল তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।